वेलकम टू माय चैनल असम ब्लॉग। आज আমি যাই আছো গড়েশ্বৰ। গড়েশ্বৰত 4th গ্ৰেডৰ এক্সাম দিবলৈ গৈ আছো আৰু এয়া মোৰ লগত দেখিছে, এয়া হ'ল প্ৰসঞ্জিত, এয়া হ'ল সমৰ, দেখিছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকক মই এক্সামটো কেনেকুৱা প্ৰচেছ মই আপোনালোকক বুজাম আৰু দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। তো আপোনালোকৰ এটা অভিজ্ঞতা হৈ থাকিব যে নেক্সট টাইম আপোনালোকে যদি এক্সাম দিয়ে কেনেকৈ এক্সামটো দিব। আৰু সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে। আৰু মাস্কখন লগোৱাটো খুবেই জৰুৰী কাৰণ ধূলা বাৰা বহুত, তো মাস্কখন লগাই লওঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছে আৰু এজন লোক পাই গ'লোঁ আমি। ইয়াৰ নাম হ'ল অমল। অমল হাই, বঢ়িয়া। আৰু আমি যাই আছোঁ বৰ্তমান আমি ঢেকীপুটা পাম। আৰু এই ৰাস্তাটো যে দেখিছে, এই নতুন ৰাস্তাটো, এইটো এটা আমাৰে ৰাস্তা হয়, মানে আমাৰ মেইন ৰাস্তাটো হয় এইটো। আৰু এইটো ডাইৰেক্ট মানে নাগৰিজুলিৰ পৰা ডাইৰেক্ট ৰঙিয়া গাঁৱৰ বাহ ওলাব এইটো ৰাস্তাৰে। তো ৰাস্তাটো মানে বনাই আছে, বনোৱা হৈছে, কিন্তু যোনবিলাক মানে চক আৰু বজাৰ হান, তো সেইবিলাকত মানে ৰাস্তাটো আধৰুৱা কৰি থৈ দিছে, তোমালোকে দেখিছে। নদীটো ইয়াৰ পৰা বহুত ধুনীয়া এটা ভিউ উঠিছে, দেখিছেনে কি সুন্দৰ নীলা নীলা পানী পুৰা। মানে আৰু ৰাস্তাটো খুবেই বেয়া, অকণমান মানে মানে দিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে পুৰা চাব আৰু অকণো স্কিপ নকৰা কৰি। বলক তেন্তে যাই থাকোঁ আমি। আৰু আমি মানে ঢেকীপুটাত তাতে মানে তেল ভৰালোঁ, তেল ভৰাই মানে অলপ লেট হৈ গ'ল, এতিয়া মানে আগত যাই আছে। এতিয়া মানে আমি অলপ ভিতৰৰ ৰাস্তাতে যাই আছোঁ কাৰণ নাওখটা হৈ যাব খুজিছিলোঁ, নাওখটা হৈ গ'লে মানে অলপ দূৰ হয়, সেইটো কাৰণে ভিতৰৰ ৰাস্তা দি আহিছোঁ। ভিতৰৰ ৰাস্তা মানে ইমান বেয়াও নহয়, দেখিছে আপোনালোকে ৰাস্তাটো দিয়ক। তো মানে নাওখটাৰ আমি বহুখিনি আগতে ওলাম। জেগাখিনিৰ নামটো কি আছিল মই পাহৰি থাকিলোঁ, কি আছিল জেগাখিনিৰ নাম পাৰ আগত মানে। তো আমি সেইকাৰণে মানে ওলাম, মানে আপোনালোকক মই দেখুৱাম। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. তো গাইজ দেখিছে, এক্সামৰ কাৰণে আহিছে এইবিলাক মানুহে। গড়েশ্বৰ পামেই আৰু, তো গড়েশ্বৰলৈকেও মানে বেছি দূৰ নাই। ৰাস্তাটো মানে অকণমান বেয়া হৈছে, ৰিপেয়াৰিং কৰিব লাগে অলপ, কিন্তু ৰিপেয়াৰিং কৰা নাই। অলপ মানে বহুতখিনি বেয়া হৈছে, মাজতে এনেকুৱা মানে ডাঙৰ ডাঙৰ গাঁথা আছে, কি ক'ম আৰু। এইখনে গড়েশ্বৰ কলেজ। আগত ৰখি আছে, আমি ডাইৰেক্ট বাইকখন সোমাই দিওঁ।
মানুহ দেখিছে নাই মানুহ পুৰা ভিৰ আগত দেখি যাম নেকি তো বাইকখন ইয়াতে পাৰ্ক কৰি থৈ দিওঁ এইখন মানে কি হাই ছেকেণ্ডাৰী কলেজ তো আমাৰ মানে কি গড়েশ্বৰ কলেজত মানে সেই হৈছে মানে কিবাটো এক্সামটো হ'ব তো আমি মানে হাই ছেকেণ্ডাৰীত সোমাই গৈছিলোঁ এইটো মানে এতিয়া মানে কি আমি গড়েশ্বৰ কলেজত যাইছোঁ এইটো ৰাস্তা দি তো এইটো ৰাস্তা দি মানে গড়েশ্বৰ কলেজত যায় তো বেছি দূৰ নাই অকণমান দূৰ আৰু মানুহ দেখিছে না একদম হাই ছেকেণ্ডাৰীটো মানে মানুহ পুৰা ফুল একদম পুৰা মেইন ৰাস্তাৰ পৰাই মানে পুৰা মানুহ লাইন ধৰিছে ডকুমেণ্টছবিলাক চেক কৰি আছে চেক কৰি এজন কৰি মানে সোমাব দি আছে ৰাস্তাটো মানে খুবেই বেয়া আস্তে গড়েশ্বৰ কলেজখন এইখনে চাগে মানুহ চানুহ পুৰা ফুল হৈছে এইখনে আৰু গড়েশ্বৰ কলেজ বাইকখন ক'ত পাৰ্ক কৰোঁ বাইকখন অলপ আগত থ'বলৈ চেষ্টা কৰিম কাৰণ জানাই আজিকালি পুৰা একদম মানে কেনেকুৱা পৰিস্থিতিবোৰ নুমি নওঁ নেকি মোবাইল নিয়াৰ এলাউ নাই তো আমি বেগটো মানে তাত সেই ঘৰটোত মানে থৈ দিম এতিয়া মানে কি ডাইৰেক্ট মই এক্সাম দি আহি মানে সেই কৰিম তো ভিডিঅ'টো মানে আপোনালোকক কিবা কৰিম দেখুৱাম এতিয়া মই মানে বেগটো গাড়ীতে থৈ দিওঁ লগকেইটাই তাতে সেই কৰিব মোবাইলটো মানে তাৰ লগতে একেলগতে মানে মোবাইলটো দি দিম কাৰণ মোবাইলটো হৰালে আৰু মানে বহুতখিনি প্ৰব্লেম হৈ পৰিব তো ডকুমেণ্টছখিনি মই এতিয়া ওলাই লওঁ তো ডাইৰেক্ট মই এক্সাম দি আহি মানে আপোনালোকক দেখুৱাম তো আপোনালোকে অলপ ৱেইট কৰিব মই এক্সামটো দি আহোঁ তো গাইছ কি মানে আমি এক্সাম দি আহিলোঁ আৰু মানে হোটেল বিচাৰি মানে নাপালোঁ তো এই এখন পাইছোঁ মানে অলপ ভিতৰত সোমাই পেলাই মানে এতিয়া দেখিছে ভাত চাত খাব ধৰিছোঁ মানে নিয়াটো এলাউ নাছিলে সেইটো মানে মোবাইলটো নাপালোঁ তো আমি ভাতখিনি খাই লওঁ তাৰপিছত কৈ আছোঁ কি ক'ব লাগে ভাত খোৱা হ'ল মানে এতিয়া আৰু উঠোঁ দেই ভাত খা জল্দি বলক হাত চাত ধুই আহোঁ তো গাইছ আহি মানে পালোহি আৰু দেখিছে গধূলি হ'ল আৰু মানে মই এক্সামৰ কথাটো কৈছোঁ যে ৰিজনিংখিনি মানে চাই গ'লে হ'ল আৰু বাহিৰা আৰু জেনেৰেল নলেজখিনি মানে থাকিলে হ'ল আৰু মানে এক্সামৰ আগত ধুনীয়াকৈ অলপ ষ্টাডি কৰি ল'লে হ'ল মেথছখিনি চালে হ'ল গ্ৰামাৰখিনি চালে হ'ল তো কুৱেশ্যন মানে পেপাৰ বহুতেই ভাল আছিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে তো থেংক ইউ